এটা নদীৰ পাৰত এখন ঘন জংঘল আছিল। সেই জংঘলত এডাল আম গছৰ ওপৰত এটা চতুৰ বান্দৰ বাস কৰিছিল। গছজোপাই প্ৰতিদিনে মিঠা ৰসাল আম দিছিল। বান্দৰটো বৰ দয়ালু আছিল আৰু প্ৰায়ে ফলবোৰ আনৰ লগত ভাগ কৰি খাইছিল। এদিন নদীৰ পাৰত এটা ঘৰিয়াল ওলাই আহিল। ঘৰিয়ালটো দেখাত ভাগৰুৱা আৰু ভোকত থকা যেন লাগিল। বান্দৰে তাৰ অৱস্থা দেখি কিছুমান আম ছিঙি ঘৰিয়ালটোক খাবলৈ দিলে। ঘৰিয়ালটোৱে আম খাই বৰ ভাল পালে আৰু দৈনিক বান্দৰটোৰ ওচৰলৈ আহিবলৈ আৰম্ভ কৰিলে। লাহে লাহে সিহঁত ভাল বন্ধু হৈ পৰিল। ঘৰিয়ালটোৱে এদিন কেইটামান আম নিজৰ পত্নীৰ বাবে ঘৰলৈ লৈ গৈছিল। কিন্তু তেওঁৰ লোভী পত্নীয়ে ক'লে, এই আমবোৰ ইমান মিঠা, বান্দৰে যদি প্ৰতিদিনে খায় তেন্তে কল্পনা কৰকচোন তাৰ কলিজাটো কিমান মিঠা হ'ব লাগিব। মই বান্দৰৰ কলিজাটো খাব বিচাৰোঁ। প্ৰথমে ঘৰিয়ালটোৱে নাকচ কৰিলে, কিন্তু পত্নীজনীয়ে বহুত জোৰ কৰিলে। পত্নীৰ কথা মতে পিছদিনাখন ঘৰিয়ালটো বান্দৰৰ ওচৰ পালে আৰু ঘৰিয়ালটোৰ ঘৰলৈ যাবলৈ অনুৰোধ কৰিলে। বান্দৰটো ঘৰিয়ালৰ ঘৰলৈ যাবলৈ মান্তি হ'ল। নদীৰ মাজেৰে গৈ থাকোঁতে ঘৰিয়ালে নিজৰ পত্নীৰ মনৰ কথাটো বান্দৰক কৈ দিলে। বান্দৰটোৱে থতমত খাইছিল যদিও শান্ত হৈ থাকিল আৰু ক'বলৈ ধৰিলে, বন্ধু, তুমি মোক আগতে নকলা কিয়? মইতো মোৰ কলিজাটো গছৰ ওপৰত থৈ আহিলো। বলা আমি উভতি যাওঁ, মোৰ কলিজাটো লৈ আহিম। মূৰ্খ ঘৰিয়ালটোৱে বান্দৰৰ কথা মতে পাৰলৈ সাঁতুৰিব ধৰিলে। পাৰ পোৱাৰ লগে লগে বান্দৰে জাপ মাৰি নিজৰ আম গছডালত উঠিল আৰু ক'বলৈ ধৰিলে, বন্ধু, তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা। তোমাৰ দৰে বন্ধু আৰু মোক কেতিয়াও নালাগে। ইয়াৰ পিছত বান্দৰটোৱে নিজৰ আম গছডালৰ ওপৰত আনন্দেৰে থাকিবলৈ ল'লে। গতিকে উপস্থিত বুদ্ধিয়ে আমাক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিব পাৰে।